নমস্কাৰ। আজি দিনটো ৰাখিফল স্বাগতম জনাইছোঁ। মেঘ ৰাশিৰ ফলাফল আপোনাৰ হাস্যমধুৰ স্বভাৱে অন্য কেই সমাজৰ প্ৰতি আকৰ্ষিত কৰিব, কাৰণ আপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পাব পৰা মানুহৰ আনন্দ বাহ্যিক বস্তু নিহিত হৈ নাথাকে। আনন্দকে অন্তৰ্নিহিত অনুভৱ, যি আপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰাব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককা দেউতাই আপোনাক আৰ্থিক সহায় কৰিব। প্ৰয়োজনীয় সময়ত আপোনাৰ বন্ধু সহযোগ লাভ কৰিব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। অন্য দিনৰ তুলনাত আজি আপোনাৰ সহকৰ্মী আপোনাক জানিব চেষ্টা কৰিব। সেই বস্তুবোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মুহূৰ্ত নাই, আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময় অপচয় হ'ব আৰু একো নহয়। আজিয়ে জীৱনসংগীৰ লগত কিছু মধুৰতম সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। কৰ্মৰ জীৱন অধিক সমৃদ্ধিশালী কৰিবলৈ ভগৱানৰ গণেশক ধূৰ্ব নিবেদন কৰক। বৃষ ৰাশি ফলাফল। স্বাস্থ্যৰ যত্ন লওক, নহ'লে অসুবিধা হ'ব পাৰে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক, যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। আজি আপুনি প্ৰেমপূৰ্ণ মনোভাৱত থাকিব, এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। অফিচত শান্ত আৰু সন্তুষ্টিৰে ভৰা চিন্তা বিচাৰে আপোনাৰ মনক উৎসাহিত কৰিব। ভৱিষ্যতৰ যোজনাসমূহৰ বাবে আপুনি নতুন সম্পৰ্ক বনোৱা উচিত। ই কেৰিয়াৰ উন্নতিৰ বাবে সহায়কাৰী। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়া আৱশ্যক আছে। আপুনি আৰু আপোনাৰ জীৱন নগৰী একেলগে মিলি বৈবাহিক জীৱনৰ অধিক শুৱনি কৰি তুলিব পাৰিব। গোটা হালধি প্ৰবাহিত পানীত অৰ্পণ কৰিলে আপোনাৰ শৰীৰ ভালে থাকিব। মিথুন ৰাশিৰ ফলাফল। যিবোৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিছে, সেইবোৰক সাহস, কূটনীতি আৰু পটুৎপত্নতাৰে সমাধান কৰাটো চেষ্টা কৰক। ভাই ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। নিজৰ ভাই ভনীৰ উপদেশ লওক। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰিব আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰিব। কাম কাজত অলপ সমস্যাৰ পিছত আপোনাৰ দিনটোত কিছু ভাল হোৱা দেখিবলৈ পাব। আপুনি সেই স্থানৰ পৰা উলিয়াবলগীয়া হৈ আছে যি অন্য লগত চিনাকি বঢ়াবৰ আৱশ্যকতা আছে। যিবোৰ ব্যক্তি আগৰ পৰা সমাজত এক উচ্চ স্থান অধিকাৰ কৰি আহিছে, এইটো দিন বিবাহিত জীৱন আটাইতকৈ বিশেষ দিন হিচাপে ধৰা হয়। পৰিয়ালৰ সুচাৰুৰূপে চলিব যদিহে নিয়মিতভাৱে ৰামচৰিত্ৰ মানস আৰু সুন্দৰকাঠ পাঠ কৰে। কৰ্কট ৰাশি ফলাফল। অৱসাদৰ বিপক্ষে আপোনাৰ হাঁহিয়ে আজি জয়ী সাব্যস্ত কৰিব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাৰিব, যিবোৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। নতুন পাৰিবাৰিক ব্যৱসায়ত আৰম্ভ কৰিবৰ বাবে আজি এটা শুভ দিন। ইয়াক সফল কৰিবৰ বাবে বেলেগ সদস্যৰ সহায় লওক। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো আটাইতকৈ প্ৰয়োজনীয়, য'ত আপোনালোকে এজনে আনজনক ভালকৈ বুজি পাব। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱ ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হ'ব। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। এই দিনটোত আপোনাৰ জীৱনসংগীয়ে এক অসাধাৰণ দিশ দেখুৱাব। চাকৰি তথা ব্যৱসায়ত লাভৱান হ'বলৈ এই মন্ত্ৰ অৰ্ধকায় মহাবীৰ্য চন্দ্ৰাদিত্য বিনোদম সিংহিংঘ গৱহস্তম তন ৰাহু প্ৰাণায়াম জাপ কৰি 11 বাৰকৈ কৰিব। সিংহ ৰাশিৰ ফলাফল। আজিৰ দিনটোত আপোনাৰ বাবে উৰ্জা সমৃদ্ধ হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব। আপুনি সেই যোজনাসমূহত বিনিয়োগ কৰাৰ আগত দুই এবাৰ চিন্তা কৰক, যিবোৰে আজি আপুনি দেখিছে। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময় ব্যৱহাৰ কৰক। ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যি আপোনাক মনত ৰাখিছে, আপোনাক বুজি পায়। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰিব। ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে শিৱ পূজা কৰক। কন্যা ৰাশিৰ ফলাফল। অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰিব। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাঢ়ি ওলাব পাৰিব। আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হ'ব, যি আগলৈ গৈ আপোনাৰ বাবে এক লাভদায়ক বুলি প্ৰমাণিত হ'ব। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হয়। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় আৰু সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব। এই সময় আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। যদি আপুনি নিজৰ জীৱনসংগী সৰু সৰু কথাসমূহ গুৰুত্ব প্ৰদান নকৰে, তেন্তে তেখেতক বেয়া পাব পাৰে। প্ৰেম জীৱনৰ পৰা যিকোনো প্ৰকাৰৰ বাধা নোহোৱা কৰিবৰ বাবে অন্ধ ব্যক্তিৰ মাজত খোৱা বস্তু বিতৰণ কৰিব।
তুলা ৰাশি ফলাফল কোনোবা সন্মানীয় আৰু ডাঙৰ ব্যক্তিক লগ কৰাৰ সময়ত ভয় নাখাব আৰু আত্মবিশ্বাস বনাই ৰাখিব। এইটো স্বাস্থ্যৰ বাবে সিমানেই জৰুৰী যিমানে কামৰ বাবে পইচা। নিৱেশ কৰাটো বহুত ভাল লাভদায়ক বুলি প্ৰমাণিত হ'ব আৰু আপুনি কথাটো বুজি পাব, কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক, তেওঁলোকক অনুভৱ কৰক যে আপুনি সঁচাকৈ তেওঁলোকক মৰম কৰে। তেওঁলোকৰ লগত অধিক সময় অতিবাহিত কৰিলে আপোনাৰ অভিযোগ তথা অভিমান কৰিবলৈ সুযোগ নাপাব। কিছুমান ব্যক্তিয়ে জীৱনৰ ব্যৱহাৰ মুহূৰ্তক অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবা তেতিয়াহে জীৱন্ত নতুন প্ৰেমৰ অনুভূতি লাভ কৰিব। অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। নিজৰ সন্তানক আজি সময় সৎব্যৱহাৰ কৰিবলৈ উপদেশ দিব পাৰে। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল পোৱা এটা সংবাদ লাভ কৰিব পাৰিব। ভাল স্বাস্থ্যৰ বাবে মা, আইতা আৰু অন্য বয়স্ক মহিলাৰ পৰা আপুনি আশীৰ্বাদ লওক। বৃশ্চিক ৰাশি ফলাফল সৃজনীশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। নতুন আৰ্থিক চুক্তি অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আত্মীয়ৰ লগত সময় কটোৱাটো আপোনাৰ বাবে লাভদায়ক হ'ব। যাৰ লগত বিয়া ঠিক হৈ আছে তেখেতে নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল, আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচত সোনকালে ছুটি হ'ব পাৰে। ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লগত ক'ৰবাত ফুৰিব যাব পাৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱনত বহুত ধুনীয়া হয়। প্ৰয়োজনত থকা কাৰোবাৰ বাবে ৰক্তদান কৰক আৰু এনে কৰিলে আপোনাৰ কৰ্মজীৱনত লাভজনক হ'ব। এটা নতুন দিশ পাতনি মেলিব। ধনু ৰাশি ফলাফল আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাসৰ বাবে ওচৰে পাঁজৰৰ লোকসকলৰ মাজত প্ৰভাৱিত হ'ব। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুতো সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু পৰিশোধ কৰিব পাৰিব। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধ আকৌ সতেজতা কৰা আজি এটা ভাল দিন। সাৱধান থাকিব, কাৰণ প্ৰেমত পৰা আজিৰ দিনটোত আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত তেওঁলোক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব। সময়ৰ চকা বহুত দ্ৰুতগতিত চলে, সেয়েহে সময় থাকোঁতে সময়ৰ সঠিক ব্যৱহাৰ শিকি লওক। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব পাৰিব। প্ৰেম জীৱনক স্মৰণীয় কৰি ৰাখিবৰ বাবে ৰূপেদি গঢ়া অথবা কাৰা পিন্ধি আপুনি আৰম্ভ কৰিব পাৰে। মকৰ ৰাশি ফলাফল ওচৰে পাঁজৰত থকা লোকসমূহৰ সহযোগে আপোনাক সুখদ অনুভূতি প্ৰদান কৰিব। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অধিক গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱা সময়ত। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি হ'ব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব পাৰে। আজি অনুভৱী লোকসমূহৰ লগত কথা পাতি জানিব বিচাৰিব যে তেখেতসকলৰ আপোনাক কি জ্ঞান দিব পাৰে। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰ আৰু হতাশজনক হ'ব। জীৱনসংগীয়ে আপোনাক এই কথাটো বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকা বাবে তেখেতৰ কি সমস্যাৰ সন্মুখীন হয়। প্ৰেম জীৱনক স্মৰণীয় কৰি ৰাখিবৰ বাবে প্ৰেমিকাক অথবা প্ৰেমিকক ৰঙা আৰু সুমথিয়া ৰঙৰ কাপোৰ উপহাৰ দিব। কুম্ভ ৰাশি ফলাফল আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্কৰ জীৱন দুৱাৰৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেদি আহে। ইয়াৰ দ্বাৰা জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰিব আৰু ই আপোনাৰ শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ডত ইত্যাদিত আপুনি নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰিব। পাৰিবাৰিক সমস্যা অথবা জীৱনসংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। সন্ধিয়া সময়ত যিখিনিলৈকে আপোনাৰ অতিবাহিত কৰিবলৈ কিছুমান ভাল যোজনা আৰু পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেমৰ ভাৱ হওক। কিছুমান ব্যক্তিয়ে ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। একান্তত থকা নিজৰ ভাৱে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে আপুনি বেছি চিন্তিত হ'ব। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰক। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে তেন্তে আজিৰ দিনটোত আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ হ'ব। ওম নমো ভগৱতী ৰুদ্ৰায় এই মন্ত্ৰবাৰ আপুনি উচ্চাৰণ কৰি থাকিলে পাৰিবাৰিক জীৱন আপোনাৰ ভালে যাব। মীন ৰাশি ফলাফল অবাঞ্ছিত চিন্তাধাৰা মগজুত ছানি ধৰিব পাৰে। নিজকে শাৰীৰিক ব্যায়ামৰ মজা ল'ব দিয়ক, কাৰণ খালী মগজুৰ চৈতানৰ ঘৰ। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যৱসায় কৰিছে, আজি তেওঁলোকে ভাবি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী, নহ'লে আৰ্থিক লোকচান হোৱাটো আশংকা আছে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব, কোনো শব্দ বা কোনো ছন্দ, কাৰণ আপোনাজনৰ অনুপস্থিতিত মনটো যেন উকা-ৰঙা হৈ থাকিব। যিবিলাক লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত তেওঁলোক আজি যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশি জাতকসকল নিজৰ প্ৰতিভা ব্যৱহাৰে কৰ্মক্ষেত্ৰত পূৰ্ণ উদ্যমে কাম কৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিক লগত কথা বতৰা পাতোঁতে তেখেতৰ কথা মনোযোগ দি শুনক। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাৰ নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব খুজিছে
তেন্তে জীৱনসংগীৰ ফালৰ পৰা নৰণাৰ্থক প্ৰতিক্ৰিয়াসমূহ পোৱাটো স্বাভাৱিক। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কাঠবাদাম, চানা দালি, ঘেঁহু, হালধীয়া বস্তু কোনোবা দ্ৰব্য স্থানত আপুনি দান দিয়ক। ধন্যবাদ। যদি মোৰ প্ৰথম চেনেলটোলৈ আপোনালোকে আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।